হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আহি গ'লোঁ আৰু একবাৰ। তো আজি চাওঁতে আহি গ'ল মাঘৰ বিহু। তো জানেই মাঘৰ বিহুত চবে এনজয় কৰে, চবে খানা খায়। তো ভোগালীৰ ভোগ উপভোগ কৰিবৰ কাৰণে এতিয়া যাওঁ আমি উজান বজাৰ। তো আজিৰ উৰুকা কেনেকুৱা হয় চাই থাকক, সম্পূৰ্ণ দেখাই আছোঁ। ধামাকা উৰুকা। তো মানে মাছৰ অবিহনে উৰুকা আধৰুৱা। তো সেই গতিকে মাছ মাংস যিমানে নহওক কিয় উজান বজাৰত এবাৰ গ'লে ভাল লাগে, কিবা তেতিয়াহে উৰুকা লাগে। বিশেষকৈ গুৱাহাটী বাহিৰ ভাবিয়ে কৈছোঁ দেই, কাৰণ উজান বজাৰত যিটো মানে ইমান ঠাইৰ পৰা মাছ, ডাঙৰ ডাঙৰ মাছ, সেইবোৰ চাই ভাল লাগে। তো বেছিতো আনিব নোৱাৰোঁ, কাৰণ কিয় আমাৰ মানুহ কম, 3-4জন হ'ব। তো সেই গতিকে যি কি নহওক অলপ হ'লেও মাছ লাগে, মানে উৰুকাত বিশেষকৈ মাছ লাগে। তো বলক উজান বজাৰৰ মাছৰ বজাৰ দেখাই আছোঁ, আৰু কি লওঁ কি নলওঁ সম্পূৰ্ণ গম পাব। তো আহি পালোঁ উজান বজাৰ। এই উজান বজাৰৰ সন্মুখৰ ভাগ ইয়াতে। এই কাৰণত আহি ভাল লাগে, কি লাগে আপোনালোকক গোটেইখিনি এভেইলেবল। মানুহৰ ভিৰে চাব নে বস্তুৰ। ইফালে চলি আছে যাতে মাঘৰ বিহুত কোনো যাতে মদ পানী খাই গাড়ী এক্সিডেণ্ট বা এনেকুৱা কোনো দুৰ্ঘটনা নহয়, যাতে তাৰ বাবে এটা সজাগতা সভা ক'ব গ'লে। এতিয়া গ'লোঁ ভিতৰত, তো বলক ভিতৰলৈ যাওঁ। ইফালে মাছ, চাৰিওফালে মাছে মাছ। এইফালে কাটি আছে ৰৌ, বৰালি, চিতল, কি লাগে আপোনাক। তো বন্ধুসকল আহিলোঁ এবাৰ উজান বজাৰত, অলপ নতুন লুক দেখা পালোঁ। দেখা পাইছেনে? ব্ৰহ্মপুত্ৰৰ চাইডে কেনেকুৱা মানে আগৰ গুৱাহাটী হৈ থকা নাই, কি তাতে এটা নতুন ৰাস্তা নদীৰ পাৰে পাৰে, যাতে গুৱাহাটীৰ জামটো অকণমান কম হয় ভৱিষ্যতলৈকে। কি ধুনীয়াকৈ বনাইছে, যাতে পানীও খহাব নোৱাৰে। গুৱাহাটীৰ ৰূপ কিছু সলনি কৰি আছে কিন্তু দেই। আৰু ইফালে যদি আপোনালোকে এতিয়া উজান বজাৰৰ মাছ লয়, তো কটাৰ কাৰণে বেলেগকৈ আপোনালোকে পইচা দিব লাগিব। ইফালে যিয়ে নলওক কিয়, ডাঙৰ মাছ লয় বা সৰু মাছ লয়, যদি কাটি লয় তেতিয়াহ'লে তেওঁৰ কাৰণে এক্সট্ৰা পইচা পে'মেণ্ট কৰিব লাগিব। আৰু ইফালে পুৰণা বজাৰখন দেখাইছোঁ আপোনালোকক একবাৰ, যিহেতু এতিয়া এই সময়ত বৰ্তমান তাতে পাইকাৰী বজাৰহে আৰম্ভ কৰিছে। মানে ইয়াতে বেপাৰীবোৰেহে মাছ কিনিব পাৰিব, সাধাৰণ গ্ৰাহকে নহয়। ডাঙৰ ডাঙৰ এইটো উঠাওক 20 কেজি ওজনৰ ভকুৱা। তা আমিও এনেকৈ বিচাৰি চালোঁ কি পাওঁ কি নাপাওঁ। ইফালে বিকেটৰ দাম সুধিলোঁ। বিকেট কেইটকা? বিকেট কি কয়? আৰি মাছৰ দাম কৈ আছে দেখোন। তো আমি শেষত গৈ এই বিকেট মাছটো আমি দুজনে ভগাই ল'লোঁ। তো এইটো ওজন হৈছে 3.5 কেজি। তো ফাইনেলি মাছ লৈ ল'লোঁ 3.5 কেজি ওজনৰ বিকেট, দুজনে ভগাই বঢ়িয়াকৈ 1050 ইয়াতকৈ। ঐ কাটা পইচা, ৰ কাটা পইচা দিয়া নাই। ফটো এটা উঠাই ল, যি কি নহওক এবাৰ গোটা মাছ উঠাব নোৱাৰিলোঁ, কাটাই লৈ ল'লোঁ। তো এতিয়া এইবাৰ যোৱাবাৰ খাইছিলোঁ ভকুৱা, তো এইবাৰ খাম বিকেট। তো ৰাতিপুৱাই কিনা হৈ গ'ল মাছৰ বজাৰ। এতিয়া দুটা বস্তু কিনিব লগা আছিল, ইফালে ক্ৰীম আৰু যিটো জোলা মিঠাই বুলি কওঁ, এই দুটা বস্তু ল'ব লগা আছিল। তো গতিকে অকণমান আহি গ'ল। প্ৰত্যেক বছৰে ইয়াতে ভোগালী মেলা বহে। তো ইয়াতো আপোনালোকে পিঠা, দৈ, চিৰা, সান্দহ, গোটেইখিনি বিহুৰ যিমানখিনি বস্তু লাগে আমাৰ পৰম্পৰাগত যিখিনি মানে খোৱা বস্তু আছে, গোটেইখিনি ইয়াতে পাব আপোনালোকে। তো নেক্সট টাইম ইয়াতে আপোনালোকে আহিব পাৰে। তো সেইটো কাৰণে ইয়াৰে কোৱালিটিও অলপ মই ভাল পাওঁ যিহেতু, তো সেইটো কাৰণে ইয়াতে আহি ক্ৰীম 1 পোৱা আৰু গুড় আধা কেজি লৈ ল'লোঁ, মানে জোলা মিঠাই আধা কেজি লৈ ল'লোঁ। আৰু ইফালে যদি আপোনালোকে একদম চকুৰ সন্মুখত গুড়া খুন্দি যদি আপোনালোকে পিঠা বনাই কেনে লৈ যাম বুলি ভাবিছে, সেনেকুৱাও সুবিধা ইয়াতে কৰি দিয়ে, মানে তেওঁলোকে কৰি দিয়ে। ইফালে গাহৰি মাংস, হাঁহৰ মাংস, মুৰ্গী মাংস, গোটেইখিনি আপোনালোকে ইয়াতে খাই জুতি লৈ যাব পাৰে এসাঁজ। তো এবাৰ দেখাই দিছোঁ ইয়াৰে মেলাটোৰ সম্পূৰ্ণ দৃশ্য চাই লওক। এইফালে চুমা পিঠা বনোৱাৰ কাৰণে চুমাও পাব, কেক, মুঠতে গোটেইখিনি পাব। তো এবাৰ আকৌ একবাৰ দেখাই দিছোঁ যে এইফালে গধূলি এতিয়া নাৰিকল চাৰিকল গোটেই ৰুকি, মানে পিঠা বনাওঁ গোটেই সমস্ত যোগাৰ কৰিলে, মাছ মাংস ৰেডি। তো এতিয়া মায়ে আৰম্ভ কৰি দিছে, মাছ ভাজি আছে। ইফালে উৰুকাৰ প্ৰায়খিনি যোগাৰ হৈ গ'ল। তো এতিয়া পিঠা বনোৱাৰ টাইম। মায়ে পিঠা বনাই আছে। যি নহওক অসুখৰ মাজেৰে মাঘৰ বিহুৰ পিঠা কষ্টৰ মাজেৰে হ'লেও বিহুটো এৰিব নোৱাৰি, যিহেতু অসমীয়াৰ এটা আৱেগ অনুভূতি লুকাই থাকে ইয়াতে। তো সেই বিহুৰ পিঠা অবিহনে বিহু আধৰুৱা। ঠিক তেনেকৈ যেতিয়ালৈকে অসমীয়া আছে তেতিয়ালৈকে আমাৰ বিহু থাকিব। তো এইবাৰ ভণ্টিকো মাতিছোঁ, অলপ লাগি দিব। ধুনীয়াকৈ পিঠা চিঠা বনাই আছে, ভণ্টিয়ে ভাত তৰকাৰী বনালে। এতিয়া আমাৰ চিকেন ৰেচিপি এইটো আৰু মেৰিনেট কৰি কেনে টাৱাত সেকি আকৌ এতিয়া
গ্ৰিলত দি কেনে পুৰি খাম। তো এটা বেলেগ টেষ্ট, বেলেগ অলপ ষ্টাইলত খাম বুলি ভাবিছোঁ। চাওঁ কেনেকুৱা লাগে খাই। তুমিতো খাই আহিলা হা? ইয়াৰে মাজতে আৰু এটা কথা কওক, চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ মৰম আৰু শ্ৰদ্ধা সদায় পাই থাকোঁ। এইয়া আমাৰ চিকট দিয়া ব্ৰইলাৰ আৰু ইফালে পোলাও আৰু মটন, অলপ সৰু সুৰা হালকা ফুলকা। মেইন খানাটো 12টা বজাত হ'ব। रात में न खेतों में तो आई नहीं, रात में न खेतों में तो आई नहीं, रात तो आई नहीं। উৰুকাৰ শেষ পৰ্যায় আহি পালে, এতিয়া আমি খোৱা লগ কৰিম। তো ভালে ভালে আশা কৰোঁ সকলোৱে উৰুকা ভালে ভালে গ'ল, আমি ভালে ভালে পালন কৰিলোঁ। এতিয়া বাজে 11:45। তো এতিয়া আৰু বেছি দেৰি নকৰোঁ। তো কালি আকৌ বিহুত জলপান খাব আছে। আজিলৈ আহিছোঁ বন্ধুসকল, বাই বাই।